হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তিতা ফুলৰ বতৰ ন, আজি মই লৈ আহিছোঁ তিতা ফুলৰ ৰেচিপি বনাওঁ বুলি ভাবিছোঁ। আশা কৰিলোঁ চাই ভাল পাব বুলি। সকলোৱে ধুনীয়াকৈ বনাই দেখুৱাই থাকে, মইনো কেনেকৈ বনাওঁ তাকেহে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। প্ৰথমতে মই আলুখিনি বইল কৰি লৈছোঁ। একেলগতে যদি বইল কৰি দিওঁ তিতা ফুলখিনি সোনকালে সিজি যায়, আলুখিনি দেৰি লাগে সিজিবলৈ। সেইটো কাৰণে মই আলুখিনি আগতীয়াকৈ সিজাই ল'লোঁ। আলুখিনি সিজাৰ পাছত এতিয়া দি দিছোঁ তিতা ফুলখিনি। তিতা ফুল এই বছৰৰ প্ৰথম খাইছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ কেনেকৈ বনাই খাইছোঁ। আৰু বহুত বেলেগ পদ্ধতিত বনাই খাব পাৰি, ভাজিও খাব পাৰি, বইল কৰিও খাব পাৰি, খাৰ বনাইও খাব পাৰি। মই বইল কৰিছোঁ, পিটিকা কৰিম। খুব কম সময়তে হৈ যায় এনেকৈ বনাই খালে। এয়া সিজিয়ে গৈছে আৰু বেছি সময় নালাগিলে সিজিবলৈ। সিজিয়ে গ'ল তিতা ফুলখিনি, উলিয়াই ল'লোঁ, পানীখিনি টুকি ল'লোঁ আৰু সিজাৰ পাছত এনেকুৱাখিনি হৈ গ'ল। এয়া দেখিছেনে, তিতা ফুলখিনি এনেকৈ লাঠি এডাল আছে, তিতা ফুলৰ লাঠি এডাল বইল কৰাৰ পাছত সেই লাঠিডাল ওলাই পৰে। সেই লাঠিডালৰ পৰা মই উলিয়াই ল'লোঁ প্লেট এখনত। এতিয়া এনেকৈ চেপি দিছোঁ, তেতিয়া মানে বেছি তিতা নহয় খাবলৈ, সেইটো কাৰণে তিতাখিনি গুচি যায়। মানে তিতা নোখোৱা মানুহেও মানে তিতাটো খাব পাৰি। এনেকৈ চেপি ল'লোঁ। এনেকৈ ৰসটো চেপি দিলোঁ তিতা ফুলখিনিও, আৰু পিঁয়াজ জলকীয়া কাটি ল'লোঁ, সৰু আলুখিনিও গুচাই ল'লোঁ। আৰু এতিয়া নিমখ দি তেল অকণমান দি পিটিকা কৰি ল'ম। এনেকৈ নিমখ, পিঁয়াজ, মিঠাতেল দি পিটিকা কৰি লৈছোঁ। এনেকৈ বনাই ল'লোঁ তিতা ফুলৰ পিটিকা। পিঁয়াজ, জলকীয়া, ধনিয়া, কেঁচা মিঠাতেল, নিমখ দি এনেকৈ পিটিকা কৰি ল'লোঁ। খুব কম সময়তে হৈ যায়, খায়ো ভাল লাগে, বেছি তিতাও নহয়। বইল কৰি যদি ৰসটো চেপি পেলাই দিয়া হয় বেছি তিতা নহয়। এনেকৈ মই কেতিয়াবা খাওঁ, আৰু বহুত বেলেগ পদ্ধতিতো খাব পাৰি। বন্ধু বান্ধৱীসকল, আজি এনেদৰে বনালোঁ তিতা ফুলৰ ৰেচিপি। ইমানে আছিল ভিডিঅ'টো। যদিহে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। যদিহে ভাল পায় ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নতুন এটা ভিডিঅ'ত।